সমষ্টিৰ পৰা অহা সেই হিচাপতে তেখেতক আমি ভোগালী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ এই সমিতিখনৰ সদস্য মহানন্দ শৰণীয়াই। আমি তেখেতৰ গীতৰ পৰা আগবঢ়াবলৈ অনুৰোধ জনাম। ধন্যবাদ। ভোগালী উৎসৱ উদযাপন গোৱালবিল কমিটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেকুৱা এটা সুন্দৰ পৰিৱেশ পোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। হে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ, বাঁহী বজাইছিলে চাগে। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল চেউতি